নমস্কাৰ সকলোকে ডিভাইন নাম্বাৰ হিলিঙৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ জনাইছোঁ। আজি লিগেল এষ্ট্ৰলজি সম্বন্ধে অকণমান কথা পাতিবলৈ ওলাইছোঁ। অফক'ৰ্ছ যিকোনো লিগেল ধৰণৰ ইছ্যুত কোৰ্ট কাছাৰী এইবিলাক লৈ থকা ইছ্যুত ডকুমেণ্টছ কাৰেক্ট হ'বই লাগিব, ষ্ট্ৰং লজিক থকা লয়াৰ হ'বই লাগিব, সদায় জেনুইনিটিত থাকিব লাগিব, শুদ্ধভাৱে থকা ৰাস্তাত জয় পোৱা যায়, কাৰণ আমি কওঁ সত্যৰ সদায় জয় বুলি। কিন্তু ষ্টিল কেতিয়াবা কিছুমান বস্তু এনেকুৱা দেখা যায় যে শুদ্ধ পথত থকাৰ পিছতো মানুহ এজন ঠিক ভাল বিচাৰ এটা নোপোৱা যেন দেখা যায়, বা অশুদ্ধ পথত থাকিও কোনোবাই তেওঁৰ ফেভাৰত বিচাৰ পোৱা যেন দেখা যায় বা শুনা যায়। চ' এনেকুৱা ক্ষেত্ৰত বহুত ক্ষেত্ৰত গ্ৰহবিলাকে কি ধৰণে, গ্ৰহৰ এনাৰ্জিয়ে কি ধৰণে কাম কৰে সেই বিষয়ে অকণমান আমি টেকনিকেলি লজিকেলি আমি জানিবলৈ চেষ্টা কৰিম। চ' লিগেল মেটাৰ্ছত বেচিকেলি ষ্ট্ৰং প্লেনেটৰ ভিতৰত কাম কৰা, আটাইতকৈ ভাল কাম কৰা মই যদি কেটেগৰী ৱাইজ কওঁ, শনি গ্ৰহ ছেটাৰ্ণ, আটাইতকৈ এছ'চিয়েশ্যনটো শনি গ্ৰহৰ লিংকটো বেছি বুলি ধৰা যায়। কিয়? লজিক কি আৰু বিহাইণ্ড এই কথাখিনি লজিক কি? ছেটাৰ্ণক সাধাৰণতে আমি ল' এণ্ড অৰ্ডাৰ কণ্ট্ৰল কৰা প্লেনেট বুলি কওঁ, জাষ্টিছ আৰু ডিচিপ্লিন মেইনটেইন কৰা প্লেনেট বুলি কওঁ, কোৰ্ট লিগেল ছিষ্টেমছ এইবিলাকত ভাল ৰিজাল্ট দিয়া প্লেনেট বুলি আমি জেনেৰেলি কওঁ। কৰ্মাজ এণ্ড একাউণ্টেবিলিটি, কৰ্মাজটো হ'ল প্ৰফেশ্যন, ঠিক মই ইয়াত ক'ব যোৱা নাই। কৰ্মাজ হ'ল, আপুনি এনেকৈ ভাবি ল'ব পাৰে, your action plus emotion plus intention. ইয়াত ইণ্টেনশ্যন ৱাৰ্ডটো খুব চিন্তা কৰিবলগীয়া কথা। অৰ্থাৎ এই ইণ্টেনশ্যনেই ডিচিশ্যন লয় যে মানুহ এজন শুদ্ধ আছিল নে অশুদ্ধ আছিল কোনো বহুত ক্ষেত্ৰত। গতিকে কোৰ্টৰ ক্ষেত্ৰত বেচিকেলি এই ধৰণৰ মই ওপৰত কোৱা পইণ্টকেইটাক আমি জেনেৰেলি ছেটাৰ্ণে কণ্ট্ৰল কৰা, শনি গ্ৰহে কণ্ট্ৰল কৰা দেখা যায়। গতিকে শনি গ্ৰহৰ ইনফ্লুৱেঞ্চ খুব সেইখন কুণ্ডলীত গণ্য কৰা যায়। ভাৱ, যিটো আমি ভাৱ বুলি কওঁ এষ্ট্ৰলজিত, ভাৱ ৱাইজ 6 নম্বৰ ভাৱ আৰু 10 নম্বৰ ভাৱ, ইহঁত দুটাৰ ভাল লিংক থকা দৰকাৰ, কাৰণ 6 নম্বৰ হাউচটোৱে লিটিগেশ্যন বুজায় আৰু 10 নম্বৰ হাউচটোৱে জাজমেণ্ট বা অথৰিটি পাৱাৰ এই ধৰণৰ কথা আমি বুজোঁ। চ' সদায় এই ক্ষেত্ৰত জাজমেণ্ট এণ্ড অথৰিটি, মানে জাজমেণ্ট মানে কোৰ্টৰ ইনভলভমেণ্ট থাকিব, জাজমেণ্ট থাকিব লাগিলে অথৰিটিৰ ইনভলভমেণ্টটো ক'ৰবাত সেইটোৱেই বুজোঁ আমি যে কি ধৰণে কোৰ্টে কাম কৰে। চ' সেইকাৰণে এই দুটা হাউচৰ ক'ৰবাত নহয় ক'ৰবাত আমি ভাৱৰ লিংক থকা দৰকাৰ। নেক্সট প্লেনেটেৰী ৱাইজ মংগল, মাৰ্চ, কাৰণ মংগল গ্ৰহৰ মেইন এনাৰ্জেটিকেল ৰিলেশ্যনটোৱেই হ'ল কনফ্লিক্ট, এগ্ৰেশ্যন, দুটা বস্তুৰ মাজত ক্লেছ, ফাইটিং স্পিৰিট, এই বস্তুবিলাক সদায় মংগলৰ এনাৰ্জিয়ে বুজায়। চ' এই এনাৰ্জিখিনিৰ লগত আমাৰ লিটিগেশ্যনৰ এটা লিংক থাকে, কাৰণ এইবিলাক কাৰণতেই সদায় কোৰ্ট কাছাৰীত যাব লগা হয় মানুহ এজন। গতিকে এইখিনিৰো এটা লিংক পোৱা যায়। তাৰ পিছৰ প্লেনেটটো আহিল বৃহস্পতি, কাৰণ বৃহস্পতি ৰিপ্ৰেজেণ্ট কৰে সদায় ইথিক্স, নলেজ, অনেষ্টি, শুদ্ধতা, জ্ঞান, মানে জ্ঞানৰ ওপৰত থকা পাৰদৰ্শিতাৰ বাবে অভয়, মানে ভয় নোহোৱা পৰিস্থিতি এটা, আৰু লগত ক'ৰবাত সুস্থিৰ বা ভাল
জাষ্টিফিকেশ্যন এটা। এই গোটেই লজিকখিনি বৃহস্পতিৰ পৰা আমাৰ দেখা যায়। আৰু তাৰ লগত মাৰ্কাৰী বুধ, কাৰণ বুধে ক'ৰবাত নহয় ক'ৰবাত লয়াৰজনৰ থ্ৰুতে ৰিপ্ৰেজেণ্ট কৰা দেখা যায়। যেনে ধৰক আৰ্গুমেণ্টছ, সেই পাৰ্টিকুলাৰ কেছটোত আৰ্গুমেণ্টৰ ষ্ট্ৰেংথ কিমান আছে, ডকুমেণ্টেশ্যনৰ ষ্ট্ৰেংথ কিমান আছে, মানে কিমান ইভিডেন্স আছে ধৰক, আৰু লিগেল কমিউনিকেশ্যন মানে এজন মানুহৰ পৰা লয়াৰলৈকে, লয়াৰৰ পৰা তাৰ ওপৰ কোৰ্টৰ জাজলৈকে, থ্ৰু আউট দ্য গোটেই ছিষ্টেমটোৰ কমিউনিকেশ্যন, এই গোটেইখিনি ডিপেণ্ড কৰে মাৰ্কাৰীয়ে। গতিকে আমি এটা বস্তু গম পালোঁ যে এই প্লেনেটখিনিৰ লিংক শনি গ্ৰহ, মংগল, বৃহস্পতি, বুধ। আৰু জেনেৰেলি আমাৰ বহুত সময়ত আমি চিঞৰি থকা দেখা পাওঁ বা কৈ থকা দেখা পাওঁ যে ৰাহু মানে কেছ কাছাৰী এইবিলাকত লৈ গুচি যাব। কিন্তু ক'ৰবাত আমি দেখোঁ যে একচুৱেল তাৰ লগত লিংকেজ এই প্লেনেটকেইটাৰ যিমানখিনি থাকে, আৰু এই প্লেনেটকেইটাৰ পজিশ্যনৰ ওপৰত বেছ কৰি, আৰু হাউচ মানে ভাৱ বুলি কওঁতে 6 নম্বৰ ভাৱ, 6 নম্বৰ ভাৱটো আমাৰ জেনেৰেলি লিটিগেশ্যন, ডিছপিউট, শত্ৰু থাকিলেহে আপোনাৰ ক'ৰবাত কেছ হ'ব, কেছ কাছাৰী এইবিলাক হ'ব, নহ'লে নহ'বই। তেনেকৈ আপোনাৰ 7th হাউচ, অপনেণ্ট, কোৰ্ট কৰাৰ কাৰণে, কোৰ্টত যোৱাৰ কাৰণে, কাজিয়া কৰাৰ কাৰণে আপোনাৰ এটা অপনেণ্ট লাগিব, মানে আপোনাৰ বিৰুদ্ধে থকা পাৰ্টি এটা লাগিব। তেনেকৈ 8 নম্বৰ ভাৱ, আপোনাৰ কিবা এটা কমপ্লিকেশ্যনছ আহিব লাগিব, ছাডেন কিবা এটা ট্ৰেন্সফৰ্মেশ্যনৰ দৰকাৰ হ'ব, কিবা অঘটন ঘটাব মানুহে, কিবা নকৰিবলগীয়া কাম কৰিব, তাৰপিছতে কোৰ্ট কাছাৰীৰ কথা আহিব। 10 নম্বৰ ভাৱ, অথৰিটি, কোৰ্টৰ ডিচিশ্যন, মই অলপ আগত ক'লোঁ যে। আৰু লগত 11th হাউচ, মানে ৰিজাল্ট, ছাকচেছ এণ্ড হোৱাট ইউ আৰ গেটিং এট দ্য এণ্ড অফ দ্য ফেক্ট, কি পাইছে আপুনি। চ' এই যিখিনি ভাৱ আৰু গ্ৰহ, এইকেইটাই ক'ৰবাত নহয় ক'ৰবাত আমাক মানুহ এজনৰ কি ধৰণৰ এক্টিভিটিৰ লগত, এক্টিভিটিটো আকৌ সেই ভাৱখিনিয়ে বুজাব, কি ধৰণৰ এক্টিভিটিৰ লগত লিগেল টেণ্ডেঞ্চি আছে নে নাই, ই খুব ষ্ট্ৰং বুজায়। আৰু লগত যে উইনিং হ'ব, পচিবিলিটিছ কিমান, বা ধৰক তেখেতৰ কেনেধৰণৰ মানে আগত ভাল ৰিজাল্ট আহিব নে ডিছমিছ হ'ব, নে কেনেধৰণৰ কি ষ্টেপ আগৰ ফালে হ'ব পাৰে, সেইটোৱে ভালেখিনি ইণ্ডিকেশ্যন দিয়ে। আমি নাৰী এষ্ট্ৰলজিৰ ফালৰ পৰা যদি লৰ্ড, ছাব লৰ্ড সেইখিনি ষ্টাডি কৰোঁ, এই স্থানবিলাকে, এই নাম্বাৰবিলাকে আমাক যথেষ্ট এটা ইণ্ডিকেশ্যন দিয়ে যে সেইখিনি সময়ত ৰিজাল্ট কেনেকুৱা হ'ব পাৰে। ছেইম আমি বৈদিক কওঁ, নাৰী কওঁ, লাল কিতাপ কওঁ, প্ৰচিডিঅ' ডিফাৰেঞ্চ হ'ব পাৰে, কিন্তু আল্টিমেট ৰিজাল্ট আপুনি ক'ৰবাত নহয় ক'ৰবাত আপুনি এনাৰ্জেটিকেলি দেখা পাব। কিন্তু ঘটনাটো হ'ল যে এতিয়া কোনোবাই ক'ব যে মোৰ ডকুমেণ্ট ঠিক নাই বা মই সঁচাকৈ ভুল, তেতিয়াহ'লে এইখিনি ভাল হ'ব পাৰে নেকি, তেতিয়াহ'লে দেখাব ইন ডেট কেছ সেই মানুহজনক এনাৰ্জেটিকেলিও ক'ৰবাত নহয় ক'ৰবাত অলপমান কম ষ্ট্ৰেংথত দেখাব, যে তাত বুজা যায় যে আমাৰ পেপাৰছৰ ষ্ট্ৰেংথটো কিমান। সেইকাৰণে বহুত ক্ষেত্ৰত আমাৰ কোৱা যায় যে এই ক্ষেত্ৰত ডিচিশ্যনটোতে যে যদি পেপাৰ ষ্ট্ৰেংথ, কাৰণ তাৰ মানে কি, তাৰ মানে এষ্ট্ৰলজিকেলি এনাৰ্জেটিকেলি খুব ভাল এনাৰ্জেটিকেল ষ্ট্ৰেংথ নাই। গতিকে সেই ক্ষেত্ৰত বাৰে বাৰে ৰিপিট কৰা যায়। ৰিপিট কৰাৰ মিনিংটোৱে হ'ল হয়তো মানুহজন সাৱধান হওক, ডকুমেণ্টেশ্যন ৱাইজ তেওঁৰ পাৰফেক্ট মানে কাৰেকশ্যন কিমান আছে, তেওঁ জাষ্টিছত আছে নে নাই, তেওঁ শুদ্ধ পথত আছে নে নাই। চ' এই ধৰণৰ কিছুমান আমাৰ কথা মানে আমি প্লেনেটৰ উপস্থিতিত বা ঘৰৰ উপস্থিতিত ক'ব পৰা যায়। এই ক্ষেত্ৰত আমি এতিয়া ৰাহুক যদি লিগেল মেটাৰত আমাৰ টানি নিয়া যায়, এইটো আমি চিধাই বহুতে কয় এইখিনি ৰাহুকাল আছে। ৰাহুকাল স্পেচিয়েলি লিগেল মেটাৰৰ কাৰণে বহুত ভালো হ'ব পাৰে। ৰাহুকাল মানে যে মই বহুত মানুহক মই এডভাইচ দিছোঁ ৰাহুকালত কাম কৰাৰ কাৰণে। কাৰণ হয় কি জানে, ৰাহু মানেই যে বেয়া, ৰাহু বুলি ক'লেই যে এটা বেয়া ধাৰণা আমি লওঁ, সেইটো নহয়।
ৰাহুৱেই এটা প্লেনেট, যি প্লেনেটে কোনোবা এজন মানুহক উপৰ্যুপৰি ধন ঘটাত সহায় কৰিব পাৰে, ছাডেন মানি এট্ৰেকশ্যনত হেল্প কৰিব পাৰে, কাৰণ আউট অফ দ্য বক্স মূৰ চলাব পাৰিব পাৰে। সেই হিচাপে মানুহজন অভাৰ মানে মেচিয়ৰ থিংকিং কৰা এবিলিটিও থাকিব পাৰে, কিন্তু ডিপেণ্ড কৰিব সেই এনাৰ্জিটো কি লেভেলৰ। ৰাহুৰ যিটো এনাৰ্জি আছে সেইটো কিমান পজিটিভ তাৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে কিছুমান ঠাইত সেই কুণ্ডলীখনৰে ধৰক 6th হাউচত থাকিলে বহুত স্পেচিয়েলি আমাৰ লিগেল এষ্ট্ৰলজিত কয় যে বহুত ষ্ট্ৰং পইণ্টত থাকে। অফক'ৰ্ছ মই আগত কোৱা কথাখিনিৰ লগত লিংক থাকিব লাগিব, কিন্তু কিছুমান হাউচৰ ৰাহু ইমান পজিটিভ এনাৰ্জি দিয়ে যে সি আপোনাক চাৰিওফালৰ পৰা ভাললৈকে টানি লৈ যায়। তো যিটো এনাৰ্জি আপোনাক এটা ভাল এনাৰ্জি হিচাপে কাম কৰি আছে, সেই ক্ষেত্ৰত সেই পাৰ্টিকুলাৰ প্লেনেটটোৰ কালখিনিওতো মুহূৰ্তখিনিওতো আপোনাৰ কাৰণে ভালেই হ'ব। গতিকে আমি কিছুমান জেনেৰেল ফৰ্মুলাৰ পৰা, মই এই গোটেইখিনি ষ্টাডি মোৰ ব্যক্তিগত অভিজ্ঞতাৰ বা ক্লায়েণ্টৰ ওপৰত বেছ কৰি কৈ আছোঁ। এনেকুৱা নহয় যে ৰাহু কালেই বা ৰাহুৰ কিবা এটা অৱস্থাত থাকিলেই সেই মানুহজনক সেই পাৰ্টিকুলাৰ কেছত নষ্ট কৰি দিব। সেই প্লেনেটটো মুহূৰ্তৰ লগত, কাৰণ আমাৰ প্ৰথম আমি যেতিয়া কোনোবা এটা বস্তুৰ কেলকুলেশ্যন কৰোঁ, ইভেন এণ্টাৰিং ঘৰত সোমাওঁতে আমাৰ পঞ্জিকাখিনি চাওঁ আমি বা জেনেৰেল, কাৰণ পঞ্জিকাত সদায় এটা জেনেৰেলাইজ ইনচিডেণ্ট থাকে, তাত কোনো মানুহৰ পাৰ্চনেল কুণ্ডলী মতে কথা কোৱা নাযায়। আৰু যিহেতুকে পাৰ্চনেল কুণ্ডলীখন এজন মানুহৰ সম্পূৰ্ণ বেলেগ, কাৰোবাক বুধ গ্ৰহৰ এনাৰ্জিয়ে সেই বুধৰ কাৰকত্বকেইটাতেই ভাল ৰিজাল্ট দিব আৰু কাৰোবাক সেই কাৰকত্বকেইটাতেই বেয়া ৰিজাল্ট দিব, ডিপেণ্ডিং অন দ্য ইণ্টেনচিটি। গতিকে একে ৰিজাল্ট একে মুহূৰ্তও নিদিয়ে, একে কালেও নিদিয়ে, সময়ো নিদিয়ে। সেইকাৰণে বহুত ক্ষেত্ৰত আমাৰ দেখা যায় যে মানুহ এজনৰ স্পেচিফিক কুণ্ডলীৰ, যদি মই তাক কেটেগৰী ৱাইজ কৰোঁ, দশা মহাদশা অন্তৰ্দশা, যিটো আমাৰ DBA বুলিও আপোনাৰ ইন শ্বৰ্ট ফৰ্মত আমি নাৰী এষ্ট্ৰলজিত কওঁ। চ' মহাদশা কাৰ আছে, অন্তৰ্দশা কাৰ আছে, প্লেনেটৰ পজিশ্যন ক'ত আছে সেই পাৰ্টিকুলাৰ প্লেনেটকেইটা কুণ্ডলীত, লগত কি ধৰণৰ গোচৰত আছে, সেই সময়ত কি ট্ৰেনজিটত আছে সেই প্লেনেটটো, এই গোটেইবিলাক কেলকুলেশ্যন কৰাৰ পিছতে মুহূৰ্ত আহে। অৰ্থাৎ মুহূৰ্তটোৰ ক'ৰবাত নহয় আমাৰ মানে গুৰুত্বটো কোনোবা ক্ষেত্ৰত আমি পিছলৈকে লৈ যাব লগা হয়। গতিকে এইটো নহয় যে কোনোবা এটা ঠাইত অমুক মুহূৰ্তটো বেয়া বুলি লিখিলে পাৰ্টিকুলাৰ মানুহ এজনৰ কাৰণে বেয়া হ'ব। গতিকে এই গোটেইবিলাক কেলকুলেশ্যন একচুৱেলি কোনো ছিংগল এটা কেলকুলেশ্যন নহয়। কিন্তু যেতিয়া আমি পঞ্জিকা বা ক'ৰবাত দেখা পাওঁ, সেইটো হ'ল এটা জেনেৰেলাইজ কেলকুলেশ্যন চব মানুহৰ কাৰণে, কিন্তু স্পেচিফিক কিছুমান মানুহৰ কাৰণে সেই ক'ৰবাত লিখা বেয়া মুহূৰ্ত এটা ভাল মুহূৰ্তও হৈও থিয় হ'ব পাৰে। গতিকে বেছিক সম্বন্ধে যিখিনি কথা মই কৈছোঁ একদম বেছিক, কিন্তু ইয়াক এনালাইজ কৰিবলৈ গ'লে আপুনি এষ্ট্ৰলজি সম্বন্ধে আপোনাৰ এটা থ'ৰ' নলেজ, আৰু অনেষ্টলি কৈছোঁ ভিতৰুৱা নলেজ থকাটো আপোনাৰ দৰকাৰ, তেতিয়াহে পাৰিব। চ' এইখিনি আমি এটা সাধাৰণ ধৰক জ্ঞান হিচাপে জানিবলৈ দিয়া হৈছে। গতিকে ভয় নাখাব, কোনো ক্ষেত্ৰত ভয় খোৱা দৰকাৰ নাই, বাট এনাৰ্জিবিলাক আমি ষ্টাডি কৰা দৰকাৰ। কোনো পাৰ্টিকুলাৰ সময় এজন মানুহৰ কাৰণে ভাল নহ'ব পাৰে, এটা পাৰ্টিকুলাৰ সেইজন মানুহৰ কাৰণে সময় ভালো হ'ব পাৰে। গতিকে সেইকাৰণে আমাৰ কথা কয় নহয় যে সময়ৰ আগত একো নহয় আৰু নচিবতকৈ বেছি কোনো নাপায়। চ' কাৰণ এই গোটেইখিনি ইণ্ডিকেশ্যন ক'ৰবাত নহয় ক'ৰবাত প্লেনেটৰী পজিশ্যনকেইটাই দেখাই থৈ দিয়ে। চ' নমস্কাৰ, লগ পাম আকৌ এই সম্বন্ধে আমি কথা পাতিম। ধন্যবাদ।